নমস্কাৰ সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। সদ্যহতে অসম পুলিচৰ যিখিনি পোষ্ট ওলাইছিলে সেই পোষ্টখিনিৰ বাবে সকলোৱে চাগে নিশ্চয় এপ্লাই কৰিলে। 1 তাৰিখ লাষ্ট ডেট আছে। কোনোবাই AB, কোনোবাই UB, কোনোবাই গ্ৰেজুৱেশ্যন থকাসকলে ছাব ইনস্পেক্টৰত এপ্লাই কৰিছে বা APR ছায়েন্স থকাসকলে APRত এপ্লাই কৰিছে বা বিভিন্ন ধৰণৰ 4th গ্ৰেডৰ কিছুমান পোষ্ট ওলাইছিলে, সেইখিনিত এপ্লাই কৰিছে নিশ্চয়। তো এতিয়া কথা হ'ল, আপোনালোকে এপ্লাই কৰিলে, এতিয়া এপ্লাই কৰাৰ পিছত বহুতৰ এনেকুৱা ধৰণৰ মানে কিছুমান কনফিউজন থাকে যে চাকৰিটো পোৱাৰ পিছত আমি কি কাম কৰিবলৈ পাম। তো যিসকলে AB এপ্লাই কৰিছে তেওঁলোকে কি কৰিবলৈ পাব, UBত এপ্লাই কৰিলে কি কৰিবলৈ পাব, APRত যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ কি কাম হ'ব, ছাব ইনস্পেক্টৰসকলৰ কি কাম, বা 4th গ্ৰেডত যিখিনি এপ্লাই কৰিছে তেওঁলোকৰ কি কাম, বিভিন্ন ধৰণৰ কনফিউজন থাকে। আজি মই তাৰ ওপৰত দুটামান কথা ক'ম। প্ৰথমে মই ABত যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ বিষয়ে ক'ব বিচাৰিছোঁ। ABত এপ্লাই কৰিছে, তো ABত চাকৰি পোৱাৰ পিছত মানে তেওঁলোকৰ ডিউটি কি হ'ব পাৰে। তো AB হৈছে বেটেলিয়ান পাৰ্চন, অৰ্থাৎ আৰ্ম ব্ৰাঞ্চ। তো আৰ্ম ব্ৰাঞ্চ মানে তেওঁলোকৰ যিটো হেডকোৱাৰ্টাৰ আণ্ডাৰ তেওঁলোকৰ মানে যিটো হেডকোৱাৰ্টাৰ তেওঁলোকৰ জইনিং হৈছে, তো সেই হেডকোৱাৰ্টাৰৰ ভিতৰত ট্ৰেইনিং পাছ কৰাৰ পিছত তেওঁলোকক সেই হেডকোৱাৰ্টাৰতে ৰাখিব পাৰে। নহ'লে সেই হেডকোৱাৰ্টাৰ আণ্ডাৰত যিবিলাক প্লাটুন আছে, যিবিলাক ছেকশ্যন আছে, থানাই হওক বা আউটপোষ্টেই হওক বা BOP হওক, তাত তেওঁলোকৰ পোষ্টিং হ'ব পাৰে। নহ'লে তেওঁলোকক VIP, VVIP, এস্কৰ্ট হিচাপে মানে পোষ্টিং দিব পাৰে। তো সাধাৰণতে আৰ্ম ব্ৰাঞ্চৰ যিসকল মানে পুলিচ পাৰ্চন তেওঁলোকৰ ডিউটি তেনেকুৱা ধৰণৰ হয়। এতিয়া কথা হ'ল, যদি হেডকোৱাৰ্টাৰ থাকে, হেডকোৱাৰ্টাৰত আপোনালোকৰ কেনেকুৱা ডিউটি হ'ব, মানে যিসকল AB পাৰ্চন। তো AB পাৰ্চন মানে হৈছে বেটেলিয়ান। তো হেডকোৱাৰ্টাৰ ভিতৰত যদি থাকে তেওঁলোকৰ পেট্ৰলিং ডিউটি দিব পাৰে। তাৰপিছতে হেডকোৱাৰ্টাৰ মেইন গেটত তেওঁলোকৰ ডিউটি হ'ব পাৰে। নহ'লে মেগজিন গাৰ্ড, য'ত মানে অস্ত্ৰগাৰ য'ত বুলি কোৱা হয়, তাত তেওঁলোকৰ ডিউটি হ'ব পাৰে। তো বিভিন্ন ধৰণৰ ডিউটি থাকে। তো আহিলে নিশ্চয় গম পাব সেইবিলাক। তো তেনেকুৱা ধৰণৰ ডিউটি। যদি থানা থাকে তেওঁলোকৰ কেনেকুৱা ডিউটি হ'ব, থানাত তেওঁলোকৰ পেট্ৰলিং ডিউটি হ'ব পাৰে, নাইট পেট্ৰলিং হ'ব পাৰে, ডে পেট্ৰলিং হ'ব পাৰে। তাৰপিছত নাকাচাঙি ডিউটি হ'ব পাৰে। নহ'লে ক'ৰবাত যদি কিছুমান ক্ৰিমিনেল ধৰিবলগীয়া হয় তেতিয়াহ'লে ক্ৰিমিনেল ধৰিবলৈ যাবলগীয়া হ'ব পাৰে। তেনেকুৱা ধৰণৰ বা অপাৰেশ্যনতো কেতিয়াবা যাবলগীয়া হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ সাধাৰণতে ডিউটি হয় থানাত থাকিলে বা আউটপোষ্টত থাকিলে। আৰু BOPত থাকিলে তেওঁলোকৰ পোষ্টত ডিউটি হ'ব, মানে BOP পোষ্টত যেনেকৈ ৰৈ থাকিব লাগে তাত ডিউটি হ'ব পাৰে। এতিয়া যিসকলে UBত এপ্লাই কৰিছে, তো UBত যদি পায় তেতিয়াহ'লে UBত কি কাম কৰিব লাগিব। UBত থানাৰ আণ্ডাৰত সকলো কাম হয়। তো থানাৰ আণ্ডাৰত কাম হ'ব পাৰে, নহ'লে আউটপোষ্টৰ আণ্ডাৰত তেওঁলোক থাকিব। বিভিন্ন ধৰণৰ কেছ ডায়েৰী লিখিব বা বিভিন্ন ধৰণৰ কেছ ডায়েৰী লিখিব লাগিব। তাৰপিছতে আপোনাৰ তেওঁলোক নাকাচাঙিতো থাকিবলগীয়া হয়, পেট্ৰলিং ডিউটিতো যাবলগীয়া হয়। ঠিক তেনেদৰে আপোনাৰ ট্ৰেফিক ডিউটিটো তেওঁলোকৰ ট্ৰেফিকতো দিব পাৰে। তো তেনেকুৱা ধৰণৰ আৰু বহুত বিভিন্ন ধৰণৰ ডিউটি আছে UBটো। এতিয়া যিসকলে 4th গ্ৰেডত যিসকলে এপ্লাই কৰিছে, তো তেওঁলোকৰ কি কাম হ'ব। যিসকলে চাফাই কৰ্মচাৰীত এপ্লাই কৰিছে, যদি তেওঁলোকৰ বেটেলিয়ান হেডকোৱাৰ্টাৰত যদি তেওঁলোকৰ পোষ্টিং হয়, তেতিয়াহ'লে বেটেলিয়ান হেডকোৱাৰ্টাৰ বিভিন্ন ধৰণৰ মানে কাম, যেনেকৈ ধৰি লওক বেটেলিয়ান হেডকোৱাৰ্টাৰত চফা কৰি ৰখা, মানে ঝাৰু মৰা, তাত তেনেকুৱা ধৰণৰ কাম হ'ব। ঝাৰু মাৰিব লাগিব, 3 টাইম ঝাৰু মাৰিব লাগিব, ৰাতিপুৱা, দুপৰীয়া, গধূলি, এনেকৈ 3 টাইম ঝাৰু মাৰিব লাগিব। তো যদি ডিষ্ট্ৰিক্টত তেতিয়া যদি থানাত যদি পোষ্টিং হয় তেতিয়া একেই আৰু তেনেকৈ ঝাৰু মাৰিব লাগিব। কুক যিজনে কুকত এপ্লাই কৰিছে তেওঁ ভাত বনাব লাগিব। প্লাটুনত তেওঁ পোষ্টিং হ'ব পাৰে। প্লাটুনত তেতিয়া যদি 33জন মানুহ থাকে, তো 33জন মানুহক তেওঁ বনাই পিনি খুৱাব লাগিব। ছেকশ্যনত যদি পোষ্টিং হয় তেতিয়াহ'লে 12জন বা 11জন মানুহক তেওঁ বনাই পিনি খুৱাব লাগিব। তো তেনেকুৱা ধৰণৰ বা অফিচাৰৰ মেচতো তেওঁক দিব পাৰে। অফিচাৰৰ মেচত দিলে অফিচাৰসকলক বনাই পিনি খুৱাব লাগিব। তো তেনেকুৱা ধৰণৰ কুকজনৰ কাম হ'ব। মানে 12জনৰ কাম হ'ব। বেটেলিয়ান হেডকোৱাৰ্টাৰত যদি তেওঁ পোষ্টিং হয় তেতিয়াহ'লে বেটেলিয়ান হেডকোৱাৰ্টাৰত যিখিনি পুলিচ পাৰ্চন থাকে তেওঁলোকক চুলি কাটিব লাগিব। সপ্তাহত চুলি কাটিব লাগিব। যদি ৰিক্ৰুইট ভৰ্তি হয় তেতিয়া ৰিক্ৰুইটক চুলি কাটিব লাগিব। সেইবিলাকে মানে। আৰু যদি ডিষ্ট্ৰিক্টত থাকে তেনেকৈ আৰু যিসকল APRত ভৰ্তি হ'ব, APRসকলৰ কাম হৈছে কমিউনিকেশ্যন কৰা, মানে কমিউনিকেশ্যন মানে তথ্য আদান প্ৰদান কৰা। ৰাতিপুৱা গধূলি মানে চিটুৱেশ্যনটো কেনেকুৱা হৈ আছে। যদি বেটেলিয়ান হেডকোৱাৰ্টাৰত থাকে তেতিয়াহ'লে সেই বেটেলিয়ান হেডকোৱাৰ্টাৰ চিটুৱেশ্যন কেনেকুৱা হৈছে ৰাতিপুৱা আৰু গধূলি। পেট্ৰলিং যিসকল কৰি আছে বা গামা পোষ্টত যিসকলে ডিউটি থাকিব পোষ্টত, তেওঁলোকে মানে ৰিপৰ্ট পঠিয়াব লাগে চিটুৱেশ্যন নৰ্মেল এনেকুৱা ধৰণৰ, বা চিটুৱেশ্যন কেনেকুৱা হৈ আছে। যদি চিটুৱেশ্যন নৰ্মেল নহয় তেতিয়াহ'লে সেইটো ৰিপৰ্ট পঠাব লাগিব। আচলতে মানে যিসকল APRত ভৰ্তি হয় তেওঁলোকে মানে প্ৰথম মেছেজটো মানে তেওঁলোকেই পায় যে চিটুৱেশ্যনটো কেনেকুৱা হৈছে। মানে গোটেই মেছেজটা কিবা এটা আহিলেও মানে তেওঁলোকেই প্ৰথম ৰিচিভ কৰিব, তাৰপিছতে জনাব। তো তেওঁলোকৰ কাম হৈছে সেইটো মানে কমিউনিকেশ্যন ছিষ্টেমটো মানে এক্টিভ কৰি ৰখা। তেওঁলোকৰ সেইটোৱে কাম হৈছে APRসকলৰ কাম। ছাব ইনস্পেক্টৰজনৰ কাম কি হ'ব পাৰে। ছাব ইনস্পেক্টৰৰ কাম সকলো কাম থানাৰ আণ্ডাৰত হয়। তেওঁ কেছ হেণ্ডেল কৰিব লাগিব, ক্ৰিমিনেল ইনভেষ্টিগেশ্যন কৰিব লাগিব, কেছ এটা ইনভেষ্টিগেশ্যন কৰিব লাগিব, এজনক মানে কোৰ্টলৈ নিব লাগিব। তো বিভিন্ন ধৰণৰ তেওঁ মানে কাম থাকে, বহুত দায়িত্ব থাকে এজন ছাব ইনস্পেক্টৰ। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই। আৰু যদি কিবা জানিব লগা আছে আপোনাৰ নিশ্চয় কমেণ্ট কৰিব। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।